এটা এনেকুৱা ৰহস্যময় মন্দিৰ যিটোৰ নিৰ্মাণ বেলেগে নহয় বৰঞ্চ স্বয়ং ভূতে কৰিছিল, তাকো একে ৰাতিৰ ভিতৰত। এই বিশেষ ভগৱান শিৱৰ মন্দিৰটোনো আচলতে কেনেকৈ ভূতে বনাইছিল, বলক ইয়াৰ পিছত থকা ৰহস্য জানিবলৈ চেষ্টা কৰোঁ। আপুনি চাই আছে ফেচ টু ফেক্ট 1.0। যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে দেৰি কিহৰ, চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো নিশ্চয় দবাওক। ভাৰতত আপুনি বহু প্ৰাচীন আৰু অনন্য মন্দিৰ হয়তো দেখিছে আৰু ইয়াৰ লগত জড়িত কিবা নহয় কিবা কাহিনীও নিশ্চয় শুনিছে। এই মন্দিৰবোৰ মানুহে শান্তিৰ উদ্দেশ্যে নিৰ্মাণ কৰে, কিন্তু আপুনি কেতিয়াবা শুনিছেনে ভূতে কোনোবা মন্দিৰ নিৰ্মাণ কৰাৰ কথা, নাইবা ভূতে কোনোবা মন্দিৰ সাজিছে? এই বিশেষ মন্দিৰটোৰ সুনাম ভূতৰ বাবে। হয়, আপুনি ঠিকেই শুনিছে। ককনমঠ নামৰ এই মন্দিৰটো আছে মধ্যপ্ৰদেশত মোৰেইনা নামৰ গাঁৱৰ এটা প্ৰাচীন শিৱ মন্দিৰ। ইয়াৰ বাসিন্দাসকলে বিশ্বাস কৰে যে এই মন্দিৰ আন বেলেগে নহয় বৰং ভূতে বনাইছে। স্থানীয় লোকে ইয়াক ভূতৰ মন্দিৰ নামেৰেও জানে। মানুহৰ বিশ্বাস এই মন্দিৰ ভূতে একে ৰাতিৰ ভিতৰত বনাইছিল। ডাঙৰ ডাঙৰ পাথৰে বনোৱা এই মন্দিৰত কোনো ধৰণৰ চিমেণ্টৰ ব্যৱহাৰ হোৱা নাছিল। মন্দিৰটো দেখিলে এনে লাগে যেন এইমাত্ৰহে খহি পৰিব। মানুহে কয় এই মন্দিৰ হাজাৰ বছৰ পুৰণা, কিন্তু আজিলৈকে যেনেদৰে আছিল ঠিক তেনেদৰেই থিয় হৈ আছে। কিমান প্ৰাকৃতিক দুৰ্যোগ আহিল আৰু গ'ল, কিন্তু মন্দিৰ যেনেকৈ আছিল ঠিক সেই ঠাইতেই আজিও মজুত আছে। ইমান বছৰত মন্দিৰৰ কেৱল ওপৰৰ ভাগত কিছু ক্ষতি হৈছে। কোৱা হয় মন্দিৰৰ ওপৰ ভাগৰ নিৰ্মাণ পিছত কৰা হৈছিল, যাক চিমেণ্টেৰে নিৰ্মাণ কৰা হৈছিল। গাঁৱৰ মানুহৰ মতে মন্দিৰৰ শিখৰ ভাগ ভূতে বনোৱা নাছিল, ভূতে কেৱল শিখৰৰ জকাটোহে থিয় কৰাইছিল। মন্দিৰৰ পূজাৰী ৰাকেশ কুমাৰ গোস্বামীয়ে কয় ভূতে এই মন্দিৰ একে ৰাতিৰ ভিতৰতেই বনাইছে। এই মন্দিৰটো দেখিলে এনেকুৱা লাগে যেন মন্দিৰৰ নিৰ্মাণ হঠাৎ বন্ধ হৈছিল। স্থানীয় লোকে কয় মন্দিৰ নিৰ্মাণ কৰি থাকোঁতে ৰাতিপুৱাই গ'ল আৰু সেইবাবে মন্দিৰটো আধা সজা অৱস্থাত এৰি ভূত প্ৰেত গুচি গ'ল। লগতে ইয়াকো কয় যে মন্দিৰত ব্যৱহাৰ হোৱা পাথৰ ওচৰ পাজৰ অঞ্চল ক'তো পোৱা নাযায়। এই পাথৰ ভূতে বহু দূৰৰ পৰা কঢ়িয়াই আনি এই মন্দিৰ সাজিছিল। মন্দিৰৰ শিখৰ ভাগ পিছত গাঁওবাসীয়ে একেলগ হৈ নিৰ্মাণ কৰে। 1980ত এই মন্দিৰৰ শিখৰত ফাট মেলিছিল। ওচৰ পাজৰ বহু মন্দিৰ ধ্বংস হৈ গৈছিল, কিন্তু এই মন্দিৰৰ আন একো ক্ষতি হোৱা নাছিল। গাঁওবাসীয়ে বিশ্বাস কৰে যে এই মন্দিৰে আজিও তেওঁলোকক ৰক্ষা কৰি আহিছে। যদিও ইতিহাসবিদে কয় ভূত প্ৰেতৰ এইবোৰ কথা কেৱল মাত্ৰ উৰা বাতৰি আৰু অন্ধবিশ্বাস। ইতিহাসৰ মতে এই মন্দিৰৰ নিৰ্মাণ গুপ্তকালৰ সময়ত হৈছিল। কোনোৱেতো ইয়াকো কয় যে এই মন্দিৰৰ নিৰ্মাণ স্বয়ং ভগৱান শিৱৰেই ভূতৰ বাহিনীয়ে কৰিছিল। হয়, য'ত নন্দী মহাৰাজ, বীৰভদ্ৰ আৰু বহুতো ভগৱান শিৱৰ ভক্তগণ আছিল, যি একে ৰাতিৰ ভিতৰতেই ভোলা বাবা শিৱৰ বাবে এই বিশেষ মন্দিৰটো নিৰ্মাণ কৰে। আপুনি কি ভাবে? আপোনাৰ সঁচাকৈ লাগেনে এই মন্দিৰ ভূত প্ৰেতে নিৰ্মাণ কৰা বুলি, নাইবা মানুহে? আপুনি কি ভাবে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। লগ পাম পুনৰ আন এটা বিশেষ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বহুত বহুত ধন্যবাদ।